পম্পিছ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ পদ্মিনী সূতাৰ এযোৰ মেখেলা চাদৰ। কেনেকুৱা লাগে ডিজাইনসমূহ জনাব, লগতে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাই জনাব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। কাপোৰযোৰ ভালদৰে ডিজাইনসমূহ আপোনালোকক ভালদৰে দেখুৱাইছোঁ। সকলোৱে কমেণ্ট কৰি আছে, সকলোৰে কমেণ্টবোৰ ৰিকুৱেষ্ট কৰিবলৈ মই ৰিকুৱেষ্ট ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব কেনেকুৱা পায়। আৰু এইখন মেখেলাখনৰ আগতে চাদৰখন ডিজাইন দেখুওৱা হৈছে। ডিজাইনসমূহ সম্পূৰ্ণ একেই হয় আৰু কেনেকুৱা পাই জনাব মোৰ এই ডিজাইনটো। আৰু ইয়াৰে ফুলৰ গ্ৰাফটো মোৰ আগৰ ফুলৰ চানেকিৰ যিটো মোৰ ভিডিঅ' দিয়া আছে তাতে ইয়াতে দিয়া মই ভিডিঅ'সমূহৰ প্ৰায়টো চানেকি দিয়া আছে, আৰু যিখিনি নাই মই তাৰে ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম আপোনালোকক। এই চানেকিটো দিয়া হৈছে আগৰ ভিডিঅ'ত। আপোনালোকে চাব কেনেকুৱা লাগিছে কাপোৰযোৰ। খুবেই ধুনীয়া, একেবাৰে চিম্পুল ডিজাইনৰ। ইয়াতে মই কোনো ধৰণৰ কাহিৰী দিয়া নাই, যিটো ফুলটোৱেই মই কাহিৰী চিষ্টেম কৰিছোঁ। আৰু কেনেকুৱা পাই জনাব। আৰু ইয়াতে তিনিটা কালাৰ দিয়া হৈছে, ৰঙা আৰু গল্ডেন মানে যিটো গুণা হয়, আৰু ক'লা ৰঙৰ। এই তিনিটা বুটাৰ কালাৰ সলাই দিয়া হৈছে। এনেকুৱা লাগিছে জনাব কাপোৰযোৰ। ভাল লাগিলেও জনাব, যদি ভাল লাগিছে লাইক কৰিব। এনেকুৱা লাগিছে সম্পূৰ্ণ কাপোৰযোৰ চাব। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।